খুবেই বেয়া লাগিছে। 2 বছৰ মান কষ্ট কৰিছিলোঁ সেইটো চেনেল। এটা কাম কৰোঁ, এতিয়া ছাকচেছটো নাপাওঁ যে দুখ লাগিবই না। বহুতেই দুখ লাগিছে, ৰাতি কেতিয়াবা টোপনি নাযায়, ভাবি থাকোঁ বোলো ইমান কষ্ট কৰিলোঁ ইউটিউব চেনেল। বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন অন্য এটা ভিডিঅ'লৈ। মানে এই আফতাৰ আলীৰ আজি মানে ইণ্টাৰভিউ ল'ম। মানে আফতাৰ আলীৰ ইউটিউব জাৰ্নিটো কেনেকৈ মানে ষ্টাৰ্ট কৰিছিল সেইটোৰ বিষয়ে জানিম, আৰু নতুন নতুন কিছুমান কথা জানিবলৈ পাৰিবা। মানে কেনেকৈ মানে ইউটিউবৰ কিছুমান কাম কৰা হয় সেই বিষয়ৰ বিষয়ে জানিব পাৰিবা। আফতাৰ আলীক প্ৰথমতে সুধিছোঁ, আফতাৰ আলী আপুনি মানে ইউটিউবত কেনেকৈ আহিলে? প্ৰথমতে মানে মোৰ সৰুৰে ঘটনাখিনি কৈ আছোঁ। প্ৰথমতে মই প্ৰথমতে 2013ত সেইখান মোবাইল চেমচাং মোবাইল আহিছিল যিহেতু কোনে 2013তে আপুনি ইউটিউব জাৰ্নি ষ্টাৰ্ট কৰিছে? 2013ত মই ইউটিউব জাৰ্নিটো মানে বুলি ক'ব লাগিলে খুব কিছুমান ভাল লগা কথা আছে। মানে মই তাৰমানে এক নম্বৰতে গানৰ বহুত পাগল আছিলোঁ। গানৰ পাগল বহুতো তাৰমানে কিছুমান সিখান আমাৰ অসমত বৰ বেছি ইউটিউব চেনেল নাছিল। কিছুমান আৰু চাওঁ আৰু কিছুমান ভাল লগা চেনেল আছিল। সেইবিলাক দেখি পেলাই এটা মোৰ নিজৰো অলপ ভাল লাগিছিল। মানে তেনেকুৱা বোলো এনেকৈ এটা চব ভিডিঅ' বনাই ময়ো পাৰোঁ নেকি বনাবা। সেইখান মানে যিহেতু মোবাইল আহিছিল 2013ৰ ঘটনা এইটো কৈ আছোঁ আপোনালোকক। মই এটা বস্তুতে আপুনি এটা কথা কয় যে আপুনি মানে সকলোতছে বেছি ভাল পায় মানে ইউটিউবাৰ এটাৰ নাম কোৱা হ'ল? প্ৰথমতে ভাল পোৱা মানে সিখানে সিমান এটা ইউটিউবৰ বিষয়ে নাজানো। চাইছিলোঁ, কম চেনেল আছিল, বিৰাটেই কম চেনেল আছিল। আমাৰ অসমত চেনেল নাছিলে বুলি ক'ব পাৰি, আৰু কম চেনেল আছিল বহুত। মানে ইয়াৰ নাম নাজানো, চাইছিলোঁ মই এনেকৈ মানে তাহাঁতক দেখি মানে ময়ো এনেকৈ ভিডিঅ' বনাব পাৰিম নেকি মই এটা তাৰমানে সিখান চেনেল এটা খুলিলোঁ। মানে চেনেলটোৰ নাম আছিল, মোৰ নামতেই আছিল আফতাৰ আলী বুলি। মই চেনেলটো খুলি লৈছিলোঁ। সিখান এনেকৈ মই আমাৰ গাঁৱৰে সৰু ল'ৰা কিছুমানক আনি মানে আমাৰ এতিয়া গুমিৰ পাহাৰত ভিডিঅ' বনাইছিলোঁ। এনেকৈ ভিডিঅ' বনাই মানে এনেকৈ বনাই আছোঁ। ল'ৰাবিলাকক লৈ পেলাই গানৰ ভিডিঅ' বনাওঁ। মানে এইফালে মানে খুবেই ভাল লাগে। মানুহবিলাক কয় আৰু তই কি কৰা বোলো ভিডিঅ' বনাই ইউটিউবতো খুবেই ভাল লাগে ভিডিঅ'বিলাক। এনেকৈ মানুহবিলাক কয় আৰু সিখানে 2013ৰে ঘটনাটো কৈ আছোঁ আপোনালোকক। সেইকাৰণে আৰু এনেকৈ মানে ইউটিউবৰ পৰা সেনেকৈ আহিলোঁ। সেনেকৈ আহি পেলাই ইউটিউবৰ বিষয়ে সিমান এটা নাজানো আৰু বোলো ইউটিউবত এনেকৈ লিখিব লাগে ভিডিঅ'টো দিওঁতে ডিছক্ৰিপশ্যন টাইটেল এনেকৈ লিখিব লাগে সিমান এটা নাজানো ইউটিউবৰ বিষয়ে। ডিছক্ৰিপশ্যন সেইগিলা নাজানো আৰু এনেই আৰু গানটো 2 গানটোৰ নাম এনেকৈ লিখি দি পেলাই আপলোড কৰি দিওঁ, বেলেগ একো নকৰোঁ আৰু বোলো সিমান এটা নাজানো। তাৰপিছত এনেকৈ বছৰ যায়ে আছে আৰু মই মানে মূৰ্খ আছিলোঁ। মানে মই চেনেলটো খুলিছিলোঁ, মানে ইউটিউবৰ যিটো পাছপোৰ্ট থাকে সেই পাছপোৰ্টটো মই পাহৰি গ'লোঁ। পাছপোৰ্টটো পাহৰি যাই পেলাই মানে মোৰ চেনেলটো অলৰেডি মোৰ বন্ধই হৈ গ'ল। মানে চেনেলটো খুলিব নোৱাৰিলোঁ, পাছপোৰ্টটো পাহৰি গ'লোঁ। তাৰমানে মোবাইলটো একবাৰ মোৰ কিবা ৰেষ্টৰ হ'ল, কওঁতে মোৰ ইউটিউব চেনেলটো ডিলিট হৈ গ'ল। ৰিকভাৰী কৰিব নোৱাৰিলোঁ। পাছপোৰ্ট লাগে, ৰিকভাৰী পাছপোৰ্ট লাগে। পাছতো আপুনি মানে হচলাটো এৰি দিয়া নাই? এৰি দিয়া নাই। তাৰপিছত মই এটা চেনেল খুলিলোঁ আৰু মস্তি মিউজিক 07 বুলি। তাতে বহুতে আমাৰ গাঁৱৰো কিছুমানে ভিডিঅ' বনায়, তেনেকৈ কভাৰ ভিডিঅ' বনায়। এনেকৈ ময়ো পাৰোঁ নেকি এনেকৈ বনাবা। তাৰপিছত এনেকৈ চেনেল এটা খুলি পেলাই এনেকৈ ভিডিঅ' দিয়ে আছোঁ। কিছুমান অসমীয়া গান লওঁ, কিছুমান বলিউডৰো গান লওঁ। মানে কিছুমান গান কিনে কৰে মানে গানটো দিলে মানে কপিৰাইট লাগায়, মানে বাছি দিব লাগাত পৰে আৰু বহুতো বাছি দিব লাগাত পৰে। এনেকৈ দি আছোঁ এনেকৈ 5000 মান ছাবস্ক্ৰাইব হ'ল, 5,500 মান ছাবস্ক্ৰাইব হ'ল মোটামুটি 1.5 বছৰ মানত। 1.5 বছৰত 5,500 মান ছাবস্ক্ৰাইব হ'ল। তাৰপিছত যেতিয়া মই ইউটিউব চেনেলটো মই মনিটাইজৰ কাৰণে এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ লগে লগে সিঠান আহি গ'ল মেইন কথাখিনি। তাৰমানে যিটো কপিৰাইট হৈ আছিল চেনেলটো, এই গান আপলোড কৰিছিলোঁ, এই গানবিলাকৰ কাৰণে তাৰমানে চেনেলটো মোৰ মনিটাইজ কৰিব নোৱাৰিলোঁ। খুবেই বেয়া লাগিছে। মানে ৰিউজ কণ্টেণ্ট মাৰিছে, খুবেই বেয়া লাগিছে। 1.5 বছৰ মান কষ্ট কৰিছিলোঁ সেইটো চেনেলতো। সেইটো চেনেলো মোৰ এতিয়া বৰ্তমান মানে যেতিয়া আমি এটা কাম কৰোঁ যেতিয়া ছাকচেছটো নাপাওঁ তেতিয়া দুখ লাগিবই না। বহুতেই দুখ লাগিছে, ৰাতি কেতিয়াবা টোপনি নাযায়, ভাবি থাকোঁ বোলো ইমান কষ্ট কৰিলোঁ ইউটিউব চেনেলটো মনিটাইজ কৰিব নোৱাৰিলোঁ, এনেকৈ ভাবি থাকোঁ। খুবেই বেয়া লাগিছিল সেইখিনি সময়ত। তাৰপিছত এনেকৈ সেইটো চেনেলটো গ'লে আৰু মস্তি মিউজিক 07 আপোনালোকে চাৰ্চ কৰিলে পাবি ইউটিউবত। তাৰপিছত এনেকৈ এইবিলাক আহিয়ে মোলৈ ভাবিলোঁ এটা ব্লগ চেনেল এটা খুলি লওঁ আৰু। তাৰপিছত আফটাৰ ব্লগছ বুলি পেলাই মই এইটো চেনেলতে ভিডিঅ' দি আছোঁ। আপোনালোকে চাইছে চাগে, বহুখিনি মৰম দিছে। মোটামুটি 3-3.5 মাহ হ'ল মই ইউটিউব চেনেলটো খুলিবা। মোটামুটি 800 হ'বই ছাবস্ক্ৰাইব। মই বনাই আছোঁ, আপোনালোকে ছাপোৰ্ট কৰি যাব এনেকৈ। তাৰপিছত মই এনেকৈ বনাই আছোঁ আৰু
এনেকৈ বহুতো ঘটনা আছিল আৰু এনেকৈ মানুহতে ইথান ভিডিঅ' বনালেও তো ইমান ডাঙৰ হৈছে। কিছুমান মানুহ কয় দেই, আমাৰ গাঁৱৰে কিছুমান মানুহ আছে, মই নাম নকওঁ আৰু কিছুমান মানুহ কয় আৰু এনেকৈ মানে কেনেকুৱা তোৰ এনেকৈ কাম বন নাই নেকি তই ইউটিউবত ভিডিঅ' বনাই থাকা? হয়, এই কথাটো মানে সকলো বহুতো ইউটিউবাৰৰ লগতে হৈছে যে মানে গাঁৱৰ মানুহ কিছুমানে এনেকুৱা কয় যে মানে কাম বন নাই নেকি তোৰ, মানে সেই আৰু কাম বন নাই, সকলো এনেকৈ ঘূৰি ফুৰি এইগিলা ভিডিঅ' বনাই থাকা এনেকৈ কয় আৰু মানুহবিলাক। কিছুমান মানুহ কয় দেই, মোক আৰু নাম ল'ব খোজা নাই ইয়াতে। কিছুমান মানুহ কয় আৰু মোক ভাল পোৱা মানুহো আছে আৰু বেয়া পোৱা মানুহ বেছি আছে মানে কিছুমান মানুহ কৈ দিয়ে আৰু এনেকৈ তোৰ কাম বন নাই নেকি, এনেকৈ যে ভিডিঅ'ৰ নামত ঘূৰি থকা, কাম বন কৰিব লাগে। মই মানে এইটো ভিডিঅ'ৰ নামত ঘূৰা মানে মই কামো কৰোঁ আৰু মই সময় পালে ভিডিঅ' এনেকৈ বনাই থাকোঁ। তাৰপিছত মই এনেকৈ কষ্ট কৰিয়ে আছোঁ এনেকৈ বোলো ইউটিউবত ছাকচেছ হ'ব পাৰোঁ নেকি, মানে বহুতো ইউটিউবৰ কথা দেখা পাওঁ বোলো এনেকৈ তাহাঁতো ডাঙৰ ইউটিউবাৰবিলাক যি আছে সেইবিলাকৰো কিবা এটা বেলেগক চাই পেলাই হ'লেতো ওপৰত উঠিছে না, হয় নে নহয়? তো আমিও বেলেগক চাই পেলাই উঠিব লাগিব, যিটো তাহাঁতৰ দৰে আমি কিছুমান, যিটো আমাৰ অসমত ডিম্পু বৰুৱা বহুত জনপ্ৰিয়তা, তেখেতক দেখিওতো আমি কিছুমান কাম কৰিব লাগিব। বেলেগক ফ'ল' নকৰাকৈ আমি কিছুমান কাম কেনেকৈ কৰিম আপোনালোকে ভাবকচোন। মানে যেতিয়ালৈকে আমি মানে বেলেগক ফ'ল' নকৰোঁ তেতিয়ালৈকে মানে আমি ছাকচেছৰ ঘাটটো মানে বিচাৰি নাপাম আৰু সেইকাৰণে মই আগতে একো নাজানিছিলোঁ ইউটিউবৰ বিষয়ে, বোলো টাইটেল কেনেকৈ দিয়ে, ভিডিঅ'ৰ ডিছক্ৰিপশ্যন কেনেকৈ লগায়, টেগ কিছুমান কেনেকৈ লগায়। ইথান এনেকুৱা হৈছে মই কিছুমান বেলেগক শিকাব পাৰোঁ আৰু সেইটো মই গৌৰৱ কৰি কোৱা নাই কথাটো, মই ইথান বহুখিনি জনা হৈছোঁ এনেকৈ আগবাঢ়িব পাৰোঁ নেকি, এনেকৈ এটা মনত বিশ্বাস লৈ পেলাই আপোনালোকৰ মাজত এনেকৈ ভিডিঅ' দি আছোঁ। ইউটিউবত জানিতো মানে সদায় এনেকুৱাই আছিল মোৰ, আৰু এনেকৈ বনাই যাই থাকিম ভিডিঅ', আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব। আপোনাক কোনোবাই এনেকুৱা গালি দিয়া নাই নেকি যে ইউটিউবত ভিডিঅ' বনাই আছে, আৰু কোনোবাই কমেণ্ট কৰা নাই নেকি মানে আপোনাক? কমেণ্ট মানে কথাখিনি কৈ আছোঁ, মই মানে বেয়াকৈ গালি দিয়ে, কমেণ্টতো গালি দিয়ে, আৰু সেইগিলা মই বহুত লোৱা নাই আৰু বোলে হেডেক লোৱা নাই আৰু কমেণ্টৰ ওপৰত, মানে কমেণ্টৰ ওপৰত হেৰি কৰিলে হেডেক ল'লি তাৰমানে মই এবাৰ ভিডিঅ' বনাব নোৱাৰা হ'ম। কিছু গালি দিয়ে, গাঁৱৰ মানুহ কিছুমানে গালি দিয়ে বোলো এনে কৰিব লাগে, এনেকৈ হয় মানে প্ৰথম অৱস্থাত ইউটিউব কৰিলে আপোনালোকে চাব, ইউটিউব কৰিলে মানে ইউটিউবত কোনে ছাপোৰ্ট নকৰে, প্ৰথম অৱস্থাত কোনেও ছাপোৰ্ট নকৰে, বোলে গালি খাব লগাত পৰবই, মানে কোনেও ছাপোৰ্ট নকৰে। এইটো বহুত ইউটিউবাৰৰ লগতে হয়, মোটামুটি 99% মানে ইউটিউবাৰৰ লগতে এনেকুৱা হয় যে মানে ওচৰ চুবুৰীয়া গালি অলপ দিয়ে, মানে যে ভিডিঅ' বনাইছে পাগল নেকি এনেকৈ বহুতে কয় আৰু বহুতেও কয় এই তই কি ভিডিঅ' বনাইছা, তই এনেকৈ ভিডিঅ'ত নহ'ব, এই অমুকে এনেকৈ কথা কয়, তই নৰা নেকি ক'বা, মানে এনেকৈ প্ৰশ্ন কিছুমানে কৰে আৰু মানে কিছুমানে এনেকৈ কয় এই এনেকৈ যি ভিডিঅ' বনায় কিছুমানে। এইটো মই তাকে কৈছোঁ, মানে সকলোৱে সকলোৰ দৰে হ'ব নোৱাৰে, অলপ হ'লেও বেলেগ হ'ব লাগিব, হয় সেইটো কথাটো হয়। এনেকৈ বনাই আছোঁ, আপোনালোকৰ মৰম আশীৰ্বাদত বনাই আছোঁ, এনেকৈ আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব। আৰু কিছুমান এনেকুৱা মানুহ আছে, মই কৈ আছোঁ আপোনালোকক, ঘৰৰ বুলি ঘৰ হওক বা পৰ হওক, মানে এনেকুৱা আছোঁ আজিলৈকে কাকো বেয়াকৈ কৈ পোৱা নাই, কাৰোৰ লগত হাই কাজিয়া কৰা নাই, এনেকৈ আগবাঢ়ি আছোঁ, আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব। আৰু কিছুমান মানুহ বেয়া পালেও মই তাহাঁতক বহুত মোৰ ফালৰ পৰা ধন্যবাদ, তাহাঁতক বেয়া পালেও মই বেয়া নাপাওঁ, মোৰ ফালৰ পৰা সদায় সকলোকে যেন ভালে ৰাখে আল্লাহ ভগৱানে, সকলোকে দুনিয়াত ভালে ৰাখে, আৰু আপোনালোকে সদায় মৰম চেনেহ দি যাব। এনেকৈ মই সদায় আপোনালোকৰ কাৰণে ভাল ভিডিঅ' লৈ অহাৰ চেষ্টা কৰি। এয়া আছিল মানে আফতাৰ আলীৰ মানে ইউটিউব জাৰ্ণি। যদি মানে এটা কথা ক'ব বিচাৰিম যে মানে জীৱনটো শেষ হৈ যাক, কিন্তু হচলাটো লাষ্ট মুহূৰ্তলৈকে থাকিব লাগে। এইখিনিয়ে আছিল ইউটিউবৰ জাৰ্ণি। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, আৰু আফতাৰ ব্লগছক ছাবস্ক্ৰাইব কৰি লওক।